এই কাহিনী কেৱলমাত্ৰ এগৰাকী IPS বিষয়াৰ কাহিনী নহয়। এই কাহিনী কেৱলমাত্ৰ ৰাজ্যৰ গৃহ সচিব শিলাদিত্য চেতিয়া নামৰ ব্যক্তিগৰাকীৰো নহয়। এই কাহিনী হ'ল আজিৰ নিঃসংগ অসহায় আধুনিক মানুহৰ কাহিনী। 2009 বেচৰ এগৰাকী IPS বিষয়া আছিল শিলাদিত্য চেতিয়া। ইতিমধ্যে চেতিয়াৰ পিতৃ মাতৃৰো মৃত্যু হৈছিল। চেতিয়াৰ কোনো সন্তানো নাছিল। চেতিয়াৰ একমাত্ৰ সংগী আছিল পত্নী আগমনী বৰবৰুৱা, যি দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল। চিকিৎসাধীন হৈ আছিল গুৱাহাটীস্থিত নেম কেয়াৰত। কিছুদিন পূৰ্বে হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত লগে লগে ভৰ্তি কৰোৱা হৈছিল ICUত। চৰকাৰী বহু গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰাৰ সমানে সমানে পত্নীৰ শুশ্ৰূষাও কৰি গৈছিল IPS বিষয়াগৰাকীয়ে। যেন হাস্পতালাই চেতিয়াৰ ঘৰ হৈ পৰিছিল। বুকুত মাত্ৰ এটা আশা, পত্নী ভাল হৈ এদিন ঘৰলৈ উভতিব। কিন্তু হঠাৎ 18 তাৰিখে আবেলি চিৰনিদ্ৰাত শুই পৰিল পত্নী আগমনী বৰবৰুৱা। লগে লগে চেতিয়াই চিকিৎসকৰ অনুমতি লৈ সোমাই গ'ল ICU কক্ষলৈ। শেষবাৰৰ বাবে কিছু সময় চাই ৰ'ল পত্নীৰ নিথৰ মুখখনলৈ আৰু তাৰ পিছত পত্নীৰ কাষত প্ৰাৰ্থনা কৰিব বিচৰাৰ অজুহাত দেখুৱাই চিকিৎসাকৰ্মীসকলক কিছু সময়ৰ বাবে ওলাই যাবলৈ নিৰ্দেশ দিলে। আৰু তাৰ কিছু মুহূৰ্তৰ পিছত পত্নীৰ নিথৰ দেহৰ কাষত থিয় হৈ নিজৰ ছাৰ্ভিচ ৰিভলভাৰটো উলিয়াই জীৱনৰ চৰম সিদ্ধান্ত লৈ পেলালে। মুহূৰ্ততে নাইকিয়া হৈ গ'ল এটা পৰিয়ালৰ অস্তিত্ব। হাঁহিমুখীয়া সফল কেৰিয়াৰ গঢ় দিয়া মানুহগৰাকীৰ মনত ইমান দিনে কি চলি আছিল কোনোৱে বুজিব নোৱাৰিলে। এয়া নিঃসংগতাৰ প্ৰতি ভয় নে প্ৰেমাস্পদক দিয়া অভয়? নিৰ্জনতাৰ প্ৰতি থকা অবিশ্বাস নে সম্পৰ্কৰ নিবিড়তাক দিয়া আশ্বাস? প্ৰেমৰ জয় নে জীৱনৰ পৰাজয়? এয়া মাথো এতিয়া উত্তৰবিহীন প্ৰশ্ন। নিউজ ডেস্ক ৰিপৰ্ট, টু টেল ষ্টৰী।